गाबोन गोदान रायजो सोरजियोबानो एक नाम्बाराव जाहाथे बड'लेण्डनि नामा फैग्रोयो। ओंखायनो आं सेंग्राफोरखौ खावलायदों दिनै टुइटार फेसबुक जि जायो कन्टिनिउ बड'लेण्ड आन्दलना सानसे जाबा मा जानो मास मोनसे गाहाम बेखौ टुइट खालामबाय थानांगौ हरबाय थानांगोन मिडियायाव जोंहा बियो ओंखारबाय थानांगोन। दा अब्लासो बे बड'लेण्ड आन्दलन दिनै गुबुन जायगानिफ्राय फन खालामो मानसिफ्रा नै नोंथांमोना ओरैबायदि प्रग्राम खालामदों ओरैबायदि प्रग्राम खालामदों इ मुभमेन्ट खालामदों राजा लामा जथेदों बिराद सोलिगासिनो दङ जोंनिफ्रायनो गुबुनफ्रा सोलोंगासिनो दङ होनदों। आरो आसामनि बे हारसाफोरखौ जुदि एसे गोसोखौ गलि होनांगौबा गोसोखौ थेर बेथेर खालामनांगौबा जोंनि सोमावसारनाया गोख्रोंनिफ्राय गोख्रों जानांगोन। बिथांमोननि अबस्थायाबो मोजां नङा रायजोफोर दिनै एनआरसिखौ लानानै सिटिजेनशिप बिलखौ लानानै बिथांमोननि अबस्थायाबो गाज्रि। बिथांमोना सानदोंमोन मैदेराथ' खुनुदिन सरकार दानो हाला ओंखायनो बिबारावनो गाखोनानै जाथिखौ दानोसै थाङै थुङै बिबारखौ दिनै सरकार दाहोना लाबाय। बिथांमोनाबो बुंबाय जाति माति भेटि हा बिथाखौ सोरजिगोन हारिखौ लाखिगोन बेबायदि बुंनानै सरकाराव फैबाय गोदै गोदै बुंनानै नै सरकाराव जिरायना लानानै एनआरसिनि खामानिया गन्दगल जाबाय सिटिजेनशिप बिल पास खालामबाय थायो खुनु मोनसे खामानिया गद गैला दिनै अबस्थाया बिथांमोनाबो जोबोद गाज्रि। आरो बिनिखायनो बुंदों हिट दा आयरन व्हाइल इट इज हट सोरा जेला गुदुं जायो अब्ला देनांगो अब्लासो सिखा रुवाया जोङो सोरजिनो हायो। ओंखायनो दायो आसामा गुदुं जादों बे गुदुं जानायाव सिरि थानो मोना रायजोफोर जोंहाबो गावनि जायगायाव गावनि आवाजखौ होबाय थानांगोन। खालि जोंहा नान भाइलेन्ट रावखौबो जोङो गोरोन्थिखौ खालामनाङा। सोरबा अन्थाइ खुबैदों सोरबा माबा मोनसे आखल दिन्थिदों बेफोरखौ लानानै जोंहा खर' सानो नाङा। जोङो जाहाथे बेवहाय एकदम डिसिप्लिनजों थाङो डिसिप्लिनजोंसो जोङो दावहाखौ देरहागोन रायजोफोर। आंहा 100% बिश्वास दङ जे बड'लेण्डनि जि सोमावसारनाय बियो जिर' थांनाय नङा दिनै नङा गाबोन बड'लेण्डआथ' जाखानांगोनानो। बेजों लोगोसे बर' आइ आफाफोरनि हास्थायनाय गांनाय उखैनाया सानसे नङा सानसे जेरैखि जाया जाफुंगोन आरो बियो जोंनि खामानि मावनायनि सायाव सोनारगोन। এই সময়ত মই এইটোকে ক'ব বিচাৰিছো আজি অসমত জাতি মাটি ভেটি গঢ়া এটা চৰকাৰ আছে। তেখেতসকলে কৈছিলে খৰাইঘাটৰ শেষ ৰণ আৰু এই খৰাইঘাটৰ শেষ ৰণত অসমীয়া জাতি বচাও হ'ব। আজি কি কি কৰিছে অসমৰ ৰাইজে দেখিবলৈ পাইছে। অসমীয়া জাতি বাঁচাইছে অসমীয়া ভেটি বাঁচাইছে না অসমীয়াৰ মাটি বাঁচাইছে অসমৰ ৰাইজে খুব ভালদৰে জানে। আমিতো খুব ভালদৰে নাজানো কিয়নো সেইটো জানাৰ সুযোগ আমাক দিয়া নাই চৰকাৰে দিয়া নাই আৰু বেচৰকাৰী জাতীয় বিগম নেতা সংগঠন বিলাকো আমাক এই সুযোগটো দিয়া নাই। গতিকে আমাৰ খুব ইচ্ছা থাকিল অসমত এই চৰকাৰখনে যি কৰে অসমৰ ভালৰ কাৰণে কৰক অসমীয়া জাতিটো বাচাই ৰাখক ইয়াৰ ভাষা সংস্কৃতি থলুৱা যি বাৰেবৰণীয়া সংস্কৃতি বাচাই ৰাখক এইটোৱে আমাৰ তৰফৰ পৰা খুব ইচ্ছা থাকিল। কিন্তু আমাৰ প্ৰশ্ন এই চৰকাৰখনে আমাৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণ দিবনে নাই আমাৰ ভূমিৰ নিৰাপত্তা দিবনে নাই। বড়োসকলে আজিলৈকে এই সংগ্ৰামত নিজৰ ভূমি নিজৰ মাটি নিজৰ দেশত নিজৰ ৰাজ্যত নিজৰ পিতৃপুৰুষৰ যিটো সম্পত্তি ইয়াৰ অধিকাৰৰ সংগ্ৰাম কৰাত ৫,০০০ শ্বহীদ হ'ব লগা হ'ল। আমি প্ৰশ্ন কৰিবলৈ ওলাইছো এই ৫,০০০ শ্বহীদ কিহৰ কাৰণে হ'ব লগা হ'ল। এই ৫,০০০ক যিসকলে হত্যা কৰিলে এই হত্যাকাৰীবিলাক ক'ত আছে এই হত্যাকাৰীবিলাক শাস্তি দিবনে নাই। আজি ভাৰতবৰ্ষত অসমত উত্তৰ পূৰ্বাঞ্চলত নতুন নতুন কিছুমান যোজনা চলাইছে আজি ফাঁচি দিয়ালৈকে গৈছে আমি দেখিবলৈ পাইছো। সংগ্ৰামীসকলক ফাঁচি দিয়ালৈকে আজি গৈছে কিছুমান এজেঞ্চিৰ হাতত এৰি দিছে যিসকলে অধিকাৰ বিচাৰিছিলে সাংবিধানিক অধিকাৰ কিছুমান এজেঞ্চিক ঠিকা দি দিছে। আপোনালোকৰ দায়িত্ব নাই নেকি। ইফালে কৈছে আমি সকলো ভাতৃত্ব মিলি থাকিব লাগিব একে জাতি একে ভাই মিলি থাকিব লাগিব। আজি এই মিলি থকাৰ কাৰণে যদি সকলো চিন্তাই কৰিছে কিয় কিছুমান এজেঞ্চিক এটা জাতিক ঠিকা দি দিছে আপোনালোকে। আমাৰ প্ৰশ্ন আজি মেইলিক যিসকলে হত্যা কৰিলে কাৰোবাক ফাঁচি দিয়া হ'ল নেকি। গহপুৰত যিসকল হত্যা কৰিলে কাৰোবাক ফাঁচি দিয়া হ'ল নেকি।
আজি আলফা ইলেকশ্যনৰ সংগ্ৰামত যিসকলে হত্যা হৈ গ'ল এই সকলক ফাঁচি দিয়া হ'ল নেকি? আজি চৰকাৰে কি নীতি অৱলম্বন কৰিছে আমাৰ প্ৰশ্ন জাগিছে। এই বড়োসকলৰ সংগ্ৰামত 25,000তকৈ বেছি জেলত যাব লগা হ'ল। কি কাৰণত জেলত যাব লগা হ'ল? কিয় এই মানুহবিলাক জেলত দিয়া হ'ল? এই প্ৰশ্ন আজি সুধিবলৈ ওলাইছো আমি অসম চৰকাৰক। কিয় এই ভূমিত আমাৰ নিজৰ অধিকাৰ বিচাৰিব পৰা আমাৰ যি অধিকাৰ নাই নেকি? এই ভাৰতৰ সংবিধান আমাৰ কাৰণে নহয় নেকি? এই জাতি মাটি ভেটি ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে সংগ্ৰাম কৰাৰ অধিকাৰ আমাৰ নাই নেকি? যদি আছে কিয় এই 40 বছৰৰ সংগ্ৰামত 5,000 মানুহ হত্যা কৰা হ'ল? তো এই কাৰণে আজি আমি চৰকাৰক ক'ব বিচাৰিছো যে বড়োসকলে চিৰ প্ৰতিজ্ঞাবদ্ধ, যেতিয়ালৈকে বদলি নহয় ইয়াক হত্যাই কৰক, জেলতে থক বা ফাঁচিয়ে দিয়ক, যেতিয়ালৈকে বদলি নহয় এই সংগ্ৰাম চলি থাকিব। আৰু আজি আমি কৈছো যে আমি অহিংসা গণতান্ত্ৰিক পদ্ধতিৰে আমি সংগ্ৰাম কৰিম। আৰু এই সংগ্ৰামত কোনোবা যদি ষড়যন্ত্ৰ কৰে, এই সংগ্ৰামটো যদি কোনোবা মুখিমত কৰিব ওলায়, এইটো বিটিচিৰ ভিতৰতে হওক বা বিটিচিৰ বাহিৰতে হওক, বড়োসকলে সদায় সজাগ। এনেকা শত্ৰু এনেকা ষড়যন্ত্ৰ বড়োসকলক আগতো প্ৰতিহত কৰিব পাৰে নাই, আজিও নোৱাৰে আৰু আইন থকা দিনতো নোৱাৰে। সেইকাৰণে আমি চৰকাৰক আহ্বান কৰিছো, অতি শীঘ্ৰে যি আলোচনাৰ নামত আলোচনা কৰি আছে এই আলোচনাৰ নামত আলোচনা নকৰি পেলাই আপোনালোকে পলিচি লওক, আপোনালোকে সিদ্ধান্ত লওক, এটা সিদ্ধান্তত উপনীত হওক।